হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ নাম আছে জিন্তু। আপোনালোকৰ আজি আমি কথা পাতিম। আপোনালোকে নিশ্চয় জানে যে কোনোবাই যদি আপোনাৰ যদি কোনোবাই লগ কৰাৰ সময়ত যদি কোনোবাই আপোনাৰ চাই থাকে লগটো, আপোনালোকে দ্বিতীয়বাৰ এই লগটো চেঞ্জ কৰিবলগীয়া হয়। মানে বন্ধুসকল, কাৰণ কেলৈ কোনোবাই যদি আপোনাৰ লগ কৰাৰ সময়ত দেখি পায় বা আপোনাৰ যদি লগটো খোলা সময়ত কোনোবাই যদি দেখি পায়, মানে বন্ধুসকল তেতিয়া আপোনাৰ কি হয়, এটা ভয় থাকে যে কোনোবাই মোৰ চিক্ৰেট বস্তুবিলাক চাব নি। কিছুমানে মোৰ বা কিছুমান মানে পাৰ্চনেলি কিছুমান ভিডিঅ' থাকে, কিছুমান ফটো থাকে, কোনোবাই চাব নেকি বুলি। ঠিক আছে বন্ধুসকল, সেইকাৰণে আপোনালোকে এটা কাম কৰিব। আপোনালোকৰ মই এটা এপ্লিকেশ্যন ক'ম, আপোনালোকে এই এপ্লিকেশ্যনখন ডাউনলোড কৰিব। ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ এটা ইণ্টাৰফেচ আহিব। ঠিক আছে বন্ধুসকল, আৰু ডাউনলোড কৰি চাব আপোনালোকে। এপ্লিকেশ্যনৰ বন্ধুসকল এনেকুৱা, কাৰণ কেলৈ সেইটো এপ্লিকেশ্যনৰ বন্ধুসকল আপোনালোকে জাষ্ট ডাউনলোড কৰিব। ডাউনলোড কৰাৰ লগে লগে আপোনাৰ যিটো সময় চলি আছে বন্ধুসকল, যিটো সময় কাৰেক্টলি চলি আছে, সেই সময়টোৱে লক হৈ যাব আপোনাৰ। কথাটো বুজি পালে বন্ধুসকল? আপুনি এতিয়া আপোনাৰ ধৰক আপোনাৰ 10:20 সময় হৈছে, মানে বন্ধুসকল 10:20 সময়টো আপোনাৰ সেই 10:20 সময় হৈ যাব। কোনোবাই যদি আপোনাৰ 10:20 সময় যদি লগটো খোলা যদি দেখি পায়, তে নেক্সট বাৰ যদি আপোনাৰ সি যদি পায়, আপুনি যদি সেই মোবাইলটোৰ লগটো যদি আকৌ যদি খুলিব বিচাৰে 10:20 বা 10:20 যদি মাৰে লগটো, সেইটো খোল নাখায়। কিয় জানে? সেই এপ্লিকেশ্যনটোৰ লগটো আপুনি যিমান টাইম হ'ব সিমান টাইমৰে লক হ'ব এইটো। এতিয়া ধৰক 10:20 এইটো লগটো খুলিলে, অলপমান দেৰি যদি আপুনি নিজে যদি লগটো খোলে, তেনেহ'লে আপোনাৰ লগটো হ'ব এইটো 10:20 নহ'ব, 10:21, 22 এনেকুৱা লক হ'ব। কাৰণ এই এপ্লিকেশ্যনটো এটা ল'ৰাই বনাইছে, যিটো এপ্লিকেশ্যন তেওঁক মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ। কাৰণ কেলৈ আজিকালি প্ৰতিবাৰে লগ চেঞ্জ কৰিবলৈ বেয়া, কাৰণ কেতিয়াবা লগটো পাহৰি যাবলগীয়া হয় চেঞ্জ কৰোঁতে নিজকে, মানে বন্ধুসকল। গতিকে লৈ বন্ধুসকল, ভিডিঅ'টো দেৰি নকৰি এতিয়া আহক আমি আৰম্ভ কৰোঁ। লগটো হৈছে বন্ধুসকল, এই দেখিছে স্ক্ৰীন লক টাইম পাছপৰ্ট। আপোনালোকে প্লে' ষ্ট'ৰত যাব, প্লে' ষ্ট'ৰত মাৰিব, এনেকৈ ইয়াত দেখিছে মোৰ আছে স্ক্ৰীন লক পাছপৰ্ট। দেখিছে লগটো অ'পেন কৰিব, অ'পেন কৰাৰ লগে লগে এনেকৈ আহিব ইণ্টাৰফেচ। অ'পেন কৰিবলৈ ডিলছ দেখিছে, আপোনাৰ এটা এডভাৰটাইজ চলিব, এইটো কাট কৰি দিব। দেখিছে আপোনাৰ লক টাইম পাছপৰ্ট, আপোনালোকে এইটো অন কৰিব। অন কৰাৰ লগে লগে আপোনাৰ এটা ইণ্টাৰফেচ আহিব, আৰু যি দিব পাৰে আপোনাৰ গেলেৰী দিব পাৰে, 24 আৱাৰ্ছৰ কাৰণে দিব পাৰে লগটো। আপোনালোকে 24 আৱাৰ্ছৰ লক দিব গ'লে আপুনি ইয়াত মাৰিব অ'কে। ঠিক আছে, মই এইটো নকৰোঁ বাৰু, কেঞ্চেল। 3 स्टेप्स में पाएं 5 लाख तक का लोन। सबसे पहले अपना एम्प्लॉयमेंट टाइप, मंथली इनकम और सैलरी मोड सेलेक्ट करें। अपनी जरूरत के हिसाब से अपना लोन अमाउंट और ईएमआई चुनें। अब अपना सेल्फी अपलोड करें, पैन कार्ड का पिक्चर डालें और सैलरी अकाउंट डिटेल्स ऐड करें, और बस आपका लोन अमाउंट आपके बैंक अकाउंट में क्रेडिट हो जाएगा। तो आज ही गूगल प्ले स्टोर से डाउनलोड करें मनीव्यू लोन्स ऐप। তেনেকৈ নেক্সট মাৰিব। ইয়াত দেখিছে সকলোখিনি লিখা আছে, হৈ গ'ল এইটো। মই এইটো নকৰোঁ বাৰু, মোৰ পাছপৰ্ট আছে অলৰেডি। ইয়াত দেখিছে ফেচ লক, আপুনি এইটো ফেচ লক কৰিব পাৰে, নিজৰ পচন্দ মতে ফেচটো আপুনি লক কৰিব পাৰে। দেখিছে ইয়াত ফেচ লক, মিউজিক, ৰেকৰ্ডিং সকলোখিনি আছে, দেখিছে বন্ধুসকল। আৰু নেক্সট যাব আকৌ এটা এডভাৰটাইজ চলিব। এই এডভাৰটাইজবিলাকৰ পৰা আচলতে বহুত খেলি মেলি হয়। এইটো বাৰু এডভাৰটাইজেই হ'ল ন এইটো। দেখিছে ইয়াত ভিউ, আপুনি ইয়াত ফটো আপলোড দিব পাৰে। মই এইখিনি নকৰোঁ, আপুনি গোটেইখিনি ইয়াত নিশ্চয় বন্ধুসকল বুজি পাই পিনি আপোনালোকে ৰেটিং এটা দিব, ছাবমিট কৰিব, লগে আপোনাক আহিব। দেখিছে আপোনাৰ মই এটা এডভাৰটাইজটো দেখাই দিছোঁ বাৰু, ভিডিঅ'টো অ'পেন কৰি পিনি কেনেকৈ লগটো আপোনাক কৰিব। আই হোপ বন্ধুসকল নিশ্চয় ভিডিঅ'টো বুজি পালে। আপোনালোকে
প্ৰথমতে এপটো ডাউনলোড কৰাৰ লগে লগে আপুনি চাব ইয়াত ভিডিঅ' অপেনিং দেখাব আপোনাৰ অপেনিংটো ভিডিঅ' অপেনিং মাৰিব মৰাৰ লগে লগে এনেকৈ কৰিব আপোনাক মই দেখাই দিছোঁ ইয়াত আপোনালোকে চাব ভিডিঅ'টো অ'কে মাৰিব অ'কে মাৰাৰ লগে লগে আপুনি গোটেইখিনি ডিটেইলছ ভিডিঅ'টোতে ক'ব আপুনি কৰিব কৰাৰ পিছত এপটো আপুনি কেনেকৈ ৰেজিষ্টাৰ কৰে কেনেকৈ পাছপৰ্ট লগাই সকলোখিনি কৰিব পাৰিব আৰু সকলোৰ পৰা আপুনি চিপত দিব পাৰে আপোনালোক যিমান ইয়াত থাকে বন্ধুসকল টাইম পাছ কৰিব কোনোবাই নোৱাৰে কাৰণ আপোনাৰ মোবাইল ঘণ্টা বুলি হৈ যাব নাই আপোনালোক নিশ্চয় বুজি পালে